এইটো হ'ল পায়খানা, বঢ়িয়া ফিটিং পায়খানা। ইয়াত বহি আপুনি হাগিব পাৰিব, আৰামছে হাগিব পাৰিব। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰিমেডি ভ্লগষ্টাৰ। আজি আপোনালোকৰ লৈ আহিছোঁ নতুন এটা ভিডিঅ' য'ত আমি বৰপেটাত ফুৰিবলৈ গৈ আছোঁ। এয়া আমি ৰাতিপুৱাই ফুৰিবলৈ গৈ আছোঁ। এয়া ষ্টেচনৰ দৃশ্য কিছু মুহূৰ্ত। এইখন হৈছে বাংলাদেশৰ পৰা অহা ট্ৰেইন। বাংলাদেশৰ পৰা পোনে পোনে গুৱাহাটীলৈ যাব। এইখন ট্ৰেইনতেই বাংলাদেশী মিয়াবোৰক অনা হৈছে। এইটো হৈছে ট্ৰেইনৰ বাথৰুম। পাতল পায়খানা কৰাৰ কাৰণে এইটো ট্ৰেইনৰ বাথৰুম প্লাছ পায়খানাও। ইয়াত আপুনি বঢ়িয়াকৈ আৰামছে পায়খানা কৰিব পাৰিব বা হাগিব পাৰিব। এইটো মই চাওক ভালদৰে কেনেকুৱাকৈ সজাই পৰাই তোলা হৈছে বাথৰুমটো, যাতে ইয়াতে বহি আৰামছে হাগিব পাৰে। এয়া আমি ৰুমলৈ বুৰি যাত্ৰা কৰি আছোঁ। এয়া আমি ৰুম আহি পালোঁ। এয়া চাওক ৰুমৰ পৰিৱেশৰ কিছু দৃশ্য, কেনেকুৱা লাগিছে ৰুমটো চাই পেলাই জনাব। এয়া ৰুমৰ কিছু ভগ্নাংশ। এই ৰুমৰ বেডৰ ওপৰত ৰুম। এইটো হ'ল চুইচ টিপা মেচিন। এইফালে কিছু নাজাৰা দৃশ্য, বিল্ডিং চাৰিওফালে। আৰু এইটো হ'ল বজাৰ এৰিয়া, সেইফালে কৰৈমাৰী। এইটো হৈছে চাহ অৰ্ডাৰ দিয়া মেচিন। এইটো চুইচটো টিপিলে চাহ আহি যাব কোটা, চাহটো নাহিলে। ৰুমততো আমি সেইটো মেচিনেৰে চাহ অৰ্ডাৰ দিলোঁ, চাহ নাহিলে, চাহটো নেপালোঁ। সেইকাৰণে অলপ বাহিৰলৈ ওলাই আহিছোঁ। আৰু বাহিৰত এয়া এখন ৰেষ্টুৰেণ্টত আমি চাহ খাবলৈ আহিছোঁ। এয়া হৈছে ৰেষ্টুৰেণ্ট। ইয়াত ৰুটি, পুৰি, পৰঠা, মাছ, মাংস চব পোৱা যায়। দিনৰ পোহৰ ৰংচঙীয়া, ভাল মানুহৰ ঢং, ৰাতিৰ আন্ধাৰ গমগমীয়া, চোৰ মাতালৰ ৰং। এইটো হ'ল পায়খানা, বঢ়িয়া ফিটিং পায়খানা। ইয়াত আহিলে আৰামছে ইয়াতে গা ধুব পাৰিব। এয়া চাওক ফ্ল'ৰ টাচিং ফিটিং। এয়া হ'ল শ্বাৱাৰ জেল। অভাৰঅল ঠিকেই আছে। এইটো হ'ল আইনা, এইটো হ'ল টেপ, পানীৰ টেপ। আৰু এইটো কোমোড, চাওঁ ভিতৰত কি আছে। ইয়াত বহি আপুনি আৰামছে হাগিব পাৰিব, বঢ়িয়াকৈ পাদি আৰামছে হাগিব পাৰিব ইয়াতে। এয়া হ'ল ৰাতিৰ বজাৰৰ দৃশ্য। গাড়ীবিলাক কেনেকৈ ৰাস্তাৰ ওপৰেৰে উৰি আছে। লাইটবোৰ এনেই জ্বলাই থৈ দিছে। দুডালমান লৈয়ে যাওঁ নেকি, লৈ যাওঁ বুলিয়ে ভাবিছোঁ। চাওঁচোন এইফালে কোনোবা আছে নেকি। কোনোবা আছে সেইফালে, চাওঁ কোন আছে। নাই নাযাওঁ, গ'লে দিগদাৰ হ'ব, গুচি আহ। ৰুমৰ ফিনিচিংটো কেনেকুৱা পালে জনাব। এইফালে কি আছে চাওঁ, আন্ধাৰে মুন্ধাৰে এইফালে
এইটো এটা চিৰি ইয়াত আন্ধাৰত বহি বহি মদ খাই থাকিলে বঢ়িয়া হ'ব মালটো খাই থাকি বাহিৰলৈ ওলাই আহি দেখিলোঁ যে গাড়ীবিলাক পানীত সাঁতুৰি আছে সাঁতুৰি একেবাৰে ট্ৰেফিক জাম কৰি দিছে পানীত ভিডিঅ'টো এইখিনিলৈকে চাইছে যদি ধন্যবাদ আগলৈ আকৌ লগ পাম